নমস্কাৰ বন্ধুসকল জিকে আছামিজ ইউটিউব চেনেলটোলৈ সকলোকে স্বাগতম জনালোঁ। আজি আমি এই ভিডিঅ'টোত জেনেৰেল নলেজৰ ওপৰত কেইটামান অতি গুৰুত্বপূৰ্ণ প্ৰশ্ন লৈ আহিছোঁ। আপোনাৰ লগত আগন্তুক যিকোনো পৰীক্ষাৰ বাবে অতিকৈ গুৰুত্বপূৰ্ণ। কুৱেশ্যন নম্বৰ 1, হু ৱাজ দ্য ফাউণ্ডাৰ অফ মৌৰ্য ডাইনেষ্টি? মৌৰ্য বংশৰ প্ৰতিষ্ঠাপক কোন? শুদ্ধ উত্তৰ অপশ্যন চি, চন্দ্ৰগুপ্ত মৌৰ্য। নেক্সট কুৱেশ্যন, হু ডিফিটেড পৃথিৱীৰাজ চৌহান এট দ্য ছেকেণ্ড বেটেল অফ তৰাইন? তৰাইনৰ দ্বিতীয় যুদ্ধত পৃথিৱীৰাজ চৌহানক কোনে পৰাস্ত কৰিছিল? শুদ্ধ উত্তৰ অপশ্যন বি, মহম্মদ গৌৰী। নেক্সট কুৱেশ্যন, দ্য ফেমাছ মতি মছজিদ ইন আগ্ৰা ৱাজ বিল্ড বাই হুইচ অফ দ্য ফলোয়িং কিংছ? আগ্ৰাৰ মতি মছজিদ তলৰ কোনজন ৰজাই নিৰ্মাণ কৰিছিল? শুদ্ধ উত্তৰ অপশ্যন চি, শ্বাহজাহান। নেক্সট কুৱেশ্যন, দ্য ইষ্ট ইণ্ডিয়া কোম্পানী ৱাজ ফাউণ্ডেড বাই? ইষ্ট ইণ্ডিয়া কোম্পানী কোনে প্ৰতিষ্ঠা কৰিছিল? শুদ্ধ উত্তৰ অপশ্যন এ, দ্য মাৰ্চেণ্টছ অফ লণ্ডন। নেক্সট কুৱেশ্যন, ইন হুইচ ইয়াৰ কুইট ইণ্ডিয়া মুভমেণ্ট ৱাজ ষ্টাৰ্টেড? ভাৰত ত্যাগ আন্দোলন কোন বছৰত আৰম্ভ কৰিছিল? শুদ্ধ উত্তৰ অপশ্যন বি, 1942। নেক্সট কুৱেশ্যন, হোৱাট ইজ দ্য স্মলেষ্ট প্লেনেট ইন আৱাৰ ছ'লাৰ ছিষ্টেম? আমাৰ সৌৰজগতৰ আটাইতকৈ সৰু গ্ৰহটোৰ নাম কি? শুদ্ধ উত্তৰ অপশ্যন এ, মাৰ্কাৰী। নেক্সট কুৱেশ্যন, হোৱাট ইজ মেকমোহন লাইন? মেকমোহন লাইন কি? শুদ্ধ উত্তৰ অপশ্যন চি, বাউণ্ডাৰী লাইন্স বিটুইন ইণ্ডিয়া এণ্ড চাইনা। নেক্সট কুৱেশ্যন, হোৱাট ইজ দ্য কেপিটেল অফ অষ্ট্ৰিয়া? অষ্ট্ৰিয়া দেশৰ ৰাজধানীখনৰ নাম কি? শুদ্ধ উত্তৰ অপশ্যন চি, ভেইনা। নেক্সট কুৱেশ্যন, হোৱাট ইজ দ্য লাৰ্জেষ্ট ক্ৰিয়েচাৰ ইন দ্য ৱৰ্ল্ড? পৃথিৱীৰ আটাইতকৈ ডাঙৰ জীৱটো কি? শুদ্ধ উত্তৰ অপশ্যন বি, ব্লু হুৱেল। নেক্সট কুৱেশ্যন, হুইচ অফ দ্য ফলোয়িং কাণ্ট্ৰিজ ইজ ন'ন এজ দ্য লেণ্ড অফ ৰাইজিং ছান? তলৰ কোনখন দেশক উদয়মান সূৰ্যৰ দেশ বুলি জনা যায়? শুদ্ধ উত্তৰ অপশ্যন চি, জাপান। নেক্সট কুৱেশ্যন, হুইচ ৱাটাৰ বডি কানেক্টছ মেডিটেৰিয়ান চি উইথ দ্য ৰেড চি? কোনটো ষ্ট্ৰেটে ভূমধ্য সাগৰক লোহিত সাগৰৰ সৈতে সংযোগ কৰে? শুদ্ধ উত্তৰ অপশ্যন চি, চুইচ কানাল। নেক্সট কুৱেশ্যন, হু ডিস্কভাৰ্ড দ্য চাউথ প'ল? দক্ষিণ মেৰু কোনে আৱিষ্কাৰ কৰিছিল? শুদ্ধ উত্তৰ অপশ্যন এ, আমুণ্ডছেন। নেক্সট কুৱেশ্যন, হুইচ অফ দ্য ফলোয়িং ইজ নট এ চি প'ৰ্ট অফ ইণ্ডিয়া? তলৰ কোনটো ভাৰতৰ সাগৰীয় বন্দৰ নহয়? শুদ্ধ উত্তৰ অপশ্যন ডি, মহীশূৰ। নেক্সট কুৱেশ্যন, খাজুৰাহ ইজ ছিটুৱেটেড ইন? খাজুৰাহ কোন ঠাইত অৱস্থিত? শুদ্ধ উত্তৰ অপশ্যন চি, মধ্যপ্ৰদেশ। নেক্সট কুৱেশ্যন, নামদফা নেশ্যনেল পাৰ্ক ইজ ছিটুৱেটেড ইন? নামদফা ৰাষ্ট্ৰীয় উদ্যান কোন ঠাইত অৱস্থিত? শুদ্ধ উত্তৰ অপশ্যন বি, অৰুণাচল প্ৰদেশ। নেক্সট কুৱেশ্যন, ৱেৰ ইজ দ্য হেডকোৱাৰ্টাৰ্ছ অফ ইউনিচেফ ছিটুৱেটেড? ইউনিচেফৰ মুখ্য কাৰ্যালয় ক'ত অৱস্থিত? শুদ্ধ উত্তৰ অপশ্যন বি, নিউয়ৰ্ক। নেক্সট কুৱেশ্যন, হু ৰট দ্য বুক এ পেছেঞ্জাৰ টু ইণ্ডিয়া? এ পেছেঞ্জাৰ টু ইণ্ডিয়া নামৰ কিতাপখন কোনে লিখিছিল? শুদ্ধ উত্তৰ অপশ্যন বি, E.M. ফৰেষ্টাৰ। নেক্সট কুৱেশ্যন, দ্য কমনৱেলথ গেমছ ইজ হেল্ড এভৰি? কমনৱেলথ গেমছ কিমান বছৰৰ মূৰত অনুষ্ঠিত হয়? শুদ্ধ উত্তৰ অপশ্যন এ, 4 years। নেক্সট কুৱেশ্যন, দ্য কালিংগা প্ৰাইজ ইজ গিভেন এভৰি ইয়াৰ ফৰ পপুলাৰাইজেশ্যন অফ ছায়েন্স বাই? কালিংগা বঁটা বিজ্ঞানৰ জনপ্ৰিয়কৰণৰ কাৰণে প্ৰতি বছৰে কাৰ দ্বাৰা দিয়া হয়? শুদ্ধ উত্তৰ অপশ্যন চি, ইউনেস্কো। নেক্সট কুৱেশ্যন, হু ৱাজ দ্য ফাৰ্ষ্ট ওমেন টু গ' ইনটু স্পেচ? মহাকাশলৈ যোৱা প্ৰথম মহিলা কোন? শুদ্ধ উত্তৰ অপশ্যন বি, ভেলেণ্টিনা তেৰেস্কোভা। নেক্সট কুৱেশ্যন, হু ৱাজ ৱেল ন'ন এজ ফ্ৰণ্টিয়াৰ গান্ধী? ফ্ৰণ্টিয়াৰ গান্ধী হিচাপে কোন সুপৰিচিত? শুদ্ধ উত্তৰ অপশ্যন বি, খান আব্দুল গাফ্ফাৰ খান। নেক্সট কুৱেশ্যন, ৱেন ইজ দ্য ডক্টৰ্ছ ডে চেলিব্ৰেটেড ইন ইণ্ডিয়া? ভাৰতত ডক্টৰ দিৱস কেতিয়া পালন কৰা হয়? শুদ্ধ উত্তৰ অপশ্যন চি, 1 জুলাই। নেক্সট কুৱেশ্যন, ডুমা ইজ দ্য লোৱাৰ লেজিছলেটিভ হাউচ অফ? ডুমা কোন ঠাইৰ নিম্ন বিধানসভাৰ সদন? শুদ্ধ উত্তৰ অপশ্যন ডি, ৰাছিয়া। নেক্সট কুৱেশ্যন, হোৱাট ইজ দ্য নেশ্যনেল ফ্লাৱাৰ অফ বাংলাদেশ? বাংলাদেশৰ ৰাষ্ট্ৰীয় ফুল কি? শুদ্ধ উত্তৰ অপশ্যন এ, ৱাটাৰ লিলি। নেক্সট কুৱেশ্যন, দ্য ইণ্ডাছ ভেলী চিভিলাইজেশ্যন ফ্লৰিছ মষ্টলি বিটুইন? সিন্ধু উপত্যকাৰ সভ্যতা কেতিয়া ফুলি উঠিছিল? শুদ্ধ উত্তৰ অপশ্যন বি, 2500 BC টু 700 BC। নেক্সট কুৱেশ্যন, দ্য ছেকেণ্ড বেটেল অফ পানিপট ৱাজ ফট ডিউৰিং দ্য ৰেইন অফ? পানিপটৰ দ্বিতীয় যুদ্ধ কাৰ ৰাজত্বকালত হৈছিল? শুদ্ধ উত্তৰ অপশ্যন চি, আকবৰ। নেক্সট কুৱেশ্যন, দ্য মেইন অবজেক্টিভ অফ খালাপাট মুভমেণ্ট ৱাজ? খালাপাটত আন্দোলনৰ মূল উদ্দেশ্য কি আছিল? শুদ্ধ উত্তৰ অপশ্যন ডি, টু ৰিষ্ট'ৰ দ্য কালিফ অফ অট'মান কালিফেট টু হিজ ফৰ্মাৰ পজিশ্যন। নেক্সট কুৱেশ্যন, হু লেড দ্য ৰাজপুটছ ইন দ্য বেটেল অফ হালদিঘাট?
হালদিঘাট যুদ্ধত ৰাজপুতসকলক কোনে নেতৃত্ব দিছিল? শুদ্ধ উত্তৰ অপশ্যন চি ৰাণা প্ৰতাপ। নেক্সট কুৱেশ্যন, হুইচ প্লেনেট অফ আৱাৰ সোলাৰ চিষ্টেম ইজ নিয়াৰেষ্ট টু দ্য ছান? আমাৰ সৌৰজগতৰ কোনটো গ্ৰহ সূৰ্যৰ আটাইতকৈ ওচৰত আছে? শুদ্ধ উত্তৰ অপশ্যন চি মাৰ্কাৰী। নেক্সট কুৱেশ্যন, দ্য ৰিভাৰ ব্ৰহ্মপুত্ৰ অৰিজিনেটছ ফ্ৰম দ্য? ব্ৰহ্মপুত্ৰ নদীৰ উৎপত্তি ক'ৰ পৰা হৈছে? শুদ্ধ উত্তৰ অপশ্যন এ লেক মানসৰোবৰ। নেক্সট কুৱেশ্যন, হুইচ অফ দ্য ফলোয়িং ইজ দ্য ৱৰ্ল্ডছ ডিপেষ্ট লেক? তলৰ কোনটো গ্ৰহ পৃথিৱীৰ আটাইতকৈ গভীৰ হ্ৰদ? শুদ্ধ উত্তৰ অপশ্যন ডি বাইকাল লেক, ৰাছিয়া। নেক্সট কুৱেশ্যন, হুইচ অফ দ্য ফলোয়িং ইজ দ্য হাইয়েষ্ট পিক অফ কাৰাকোৰাম ৰেঞ্জ? তলৰ কোনটো শৃংগ কাৰাকোৰাম ৰেঞ্জৰ সৰ্বোচ্চ শৃংগ? শুদ্ধ উত্তৰ অপশ্যন বি K2 গুটুইন অষ্টেন। নেক্সট কুৱেশ্যন, হোৱাট ইজ দ্য নেম অফ দ্য কাৰেঞ্চি ইউজ ইন আৰ্জেণ্টিনা? আৰ্জেণ্টিনাৰ দ্ৰব্যত মুদ্ৰাৰ নাম কি? শুদ্ধ উত্তৰ অপশ্যন বি পেছো। নেক্সট কুৱেশ্যন, হুইচ অফ দ্য ফলোয়িং ইজ দ্য ৱৰ্ল্ডছ লাৰ্জেষ্ট হট ডিজাৰ্ট? তলৰ কোনটো পৃথিৱীৰ আটাইতকৈ ডাঙৰ মৰুভূমি? শুদ্ধ উত্তৰ অপশ্যন এ চাহাৰা। কুৱেশ্যন, হুৱেৰ ইজ দ্য ফেমাছ পাৰ্ক হাইড পাৰ্ক লোকেটেড? হাইড পাৰ্ক কোন ঠাইত অৱস্থিত? শুদ্ধ উত্তৰ অপশ্যন ডি লণ্ডন। নেক্সট কুৱেশ্যন, পানামা কেনেল লিংকছ হুইচ অফ দ্য ফলোয়িং টু ৱাটাৰ বডিজ? পানামা কেনেলে তলৰ কোন দুই জলভাগৰ সংযোগ কৰে? শুদ্ধ উত্তৰ অপশ্যন বি এটলাণ্টিক অচিয়ান এণ্ড পেচিফিক অচিয়ান। নেক্সট কুৱেশ্যন, হু ডিছকভাৰ দ্য ল অফ প্লেনেটাৰী মোশ্যন ইন 1609? 1909 চনত কোনে গ্ৰহৰ গতিৰ নিয়ম আৱিষ্কাৰ কৰিছিল? শুদ্ধ উত্তৰ অপশ্যন চি কেপলাৰ। নেক্সট কুৱেশ্যন, দ্য প্ৰাইম মিনিষ্টাৰ অফ ইণ্ডিয়া ইজ এপইণ্টেড বাই? ভাৰতৰ প্ৰধানমন্ত্ৰীক কাৰ দ্বাৰা নিযুক্তি কৰা হয়? শুদ্ধ উত্তৰ অপশ্যন ডি দ্য প্ৰেছিডেণ্ট অফ ইণ্ডিয়া। নেক্সট কুৱেশ্যন, দ্য টাৰ্ম অফ দ্য লোকসভা ইজ? লোকসভাৰ কাৰ্যকাল কিমান বছৰ? শুদ্ধ উত্তৰ অপশ্যন চি 5 years। নেক্সট কুৱেশ্যন, হুৱেন ডিড দ্য ইউনাইটেড নেশ্যনছ অফিচিয়েলি কাম ইনটু এক্সিষ্টেঞ্চ? আনুষ্ঠানিকভাৱে ৰাষ্ট্ৰসংঘ কেতিয়া অস্তিত্ব আহিছিল? শুদ্ধ উত্তৰ অপশ্যন বি October 24, 1945। নেক্সট কুৱেশ্যন, হুইচ ইণ্ডিয়ান কিং ৱাজ ন'ন এজ নেপোলিয়ন অফ ইণ্ডিয়া? কোন ভাৰতীয় ৰজাক ভাৰতৰ নেপোলিয়ন নামেৰেও জনা গৈছিল? শুদ্ধ উত্তৰ অপশ্যন ডি চন্দ্ৰগুপ্ত। নেক্সট কুৱেশ্যন, হু ৰোড দ্য বুক দেৱদাস? দেৱদাস কিতাপখন কোনে লিখিছিল? শুদ্ধ উত্তৰ অপশ্যন এ শৰৎ চন্দ্ৰ চট্টোপাধ্যায়। নেক্সট কুৱেশ্যন, গান্ধীজী টুক আউট দ্য ফেমাছ দাণ্ডি মাৰ্চ ইন প্ৰটেষ্ট এগেইনষ্ট? গান্ধীয়ে দাণ্ডি মাৰ্চ প্ৰতিবাদ কিহৰ বিৰুদ্ধত কৰিছিল? শুদ্ধ উত্তৰ অপশ্যন বি দ্য চল্ট ল। নেক্সট কুৱেশ্যন, দ্য ছবেটেলিং কাপ ইজ এছ'চিয়েটেড উইথ? ছবেটেলিং কাপ কোন খেলৰ সৈতে জড়িত? শুদ্ধ উত্তৰ অপশ্যন চি টেবুল টেনিছ। নেক্সট কুৱেশ্যন, হু ৱাজ দ্য ফাৰ্ষ্ট ইণ্ডিয়ান টু ছুইম এক্ৰছ দ্য ইংলিছ চেনেল? কোন আছিল প্ৰথম ভাৰতীয় যিয়ে সাঁতুৰি ইংলিছ চেনেল পাৰ হৈছিল? শুদ্ধ উত্তৰ অপশ্যন বি মিহিৰ সেন। নেক্সট কুৱেশ্যন, মাৰ্টিয়াৰ্ছ ডে ইন ইণ্ডিয়া ইজ অবজাৰ্ভ অন? ভাৰতত শ্বহীদ দিৱস কেতিয়া পালন কৰা হয়? শুদ্ধ উত্তৰ অপশ্যন এ 30 জানুৱাৰী। নেক্সট কুৱেশ্যন, হোৱাট ইজ দ্য ইৰানিয়ান পাৰ্লিয়ামেণ্ট ন'ন এজ? ইৰাণৰ সংসদক কি নামেৰে জনা যায়? শুদ্ধ উত্তৰ অপশ্যন ডি মাজলিছ। যদিও ভিডিঅ'টো ভাল পাইছে লাইক কৰি শ্বেয়াৰ কৰি দিব আৰু আগলৈও এনেকুৱা ধৰণৰ ভিডিঅ' পাবৰ কাৰণে আমাৰ চেনেল ছাবস্ক্ৰাইব কৰি বেল আইকনটো দবাই দিব। ধন্যবাদ।